ভিডিঅ'টো চাবলৈ লোৱাসকলক প্ৰথমতেই ধন্যবাদ দিছোঁ দেই। এয়া দেখিছেই নহয়, খিৰিকীখনত মনৰ দেউতাকে নেট লগাব লগা হৈছে। তাৰ এটা বিশেষ কাৰণ আছে। মনে বিচনাখনত উঠি লৈ বিচনাত যি থাকে ভাল বস্তু বেয়া বস্তু একো কথা নাই, চব খিৰিকীখনেদি পেলাই দিয়ে। আজি অলপ দিনৰ আগতে খিৰিকীখনৰ এটা ছাইডে লগাইছিলে নেট, তাৰপিছত এতিয়া দেখিছোঁ সি ইটো ছাইডে আকৌ ঢুকি পোৱা হৈ গৈ আছে যে সেইফালেদি পেলাবলৈ বিচাৰে বস্তুবিলাক। সেইকাৰণে দেউতাকে আজি আকৌ সেইফালেও অলপ বহাই পেলাই নেট লগাই দিছে। সি চাগে চাই ভাবি আছে মই আৰু বস্তু পেলাব নোৱাৰোঁ আৰু। পাতটো বন্ধ কৰি দিছে। সেইটো পাপাই লগাইছে আকৌ, মই নাই লগোৱা নহয়। পাপাক কোৱা তুমি খুলি দিবলৈ। তাৰপিছতে আমি আকৌ যাবলৈ ওলালোঁ মনক ভেকচিন দিবলৈ। তাৰ 1.5 বছৰীয়া ভেকচিন লোৱাৰ টাইম হৈছিলে। এয়া আমি আহি পালোহি ভেকচিন দিবলৈ। এই টিকলিজনী যে দেখিছেনে, আমাৰ দেহাতকৈ কেইটামান দিনৰ সৰু আছিলে। তাই দুফালে দুকোচা ধুনীয়াকৈ চুলি বান্ধি আহিছে আৰু আমাৰ দেহাক তাই চুলিকেইডাল টানিবহে লাগে। এয়া চাওকচোন, তাক বেজী দিওঁতে যে সি ইমান জোৰকৈ কান্দিছে নহয়, খুব বেয়া লাগিছিলে। ঘৰত আহি আকৌ দেখিছেনে, এতিয়া পূৰা উৎপাত, জাওডাল লৈ গোটেইখন সাৰি ফুৰিবলৈ বিচাৰি আছে। আচলতে প্ৰত্যেকবাৰ বেজীটো দিওঁতেনে অহাৰ পিছত অলপ দেৰি ঠিকেই থাকে, কিন্তু ৰাতিলৈহে যি অৱস্থা হয় সেইটো ভাবি খুব ভয় লাগি আছিলে তেতিয়া। তুমি কোনফালে যাবা বেটা? বজাৰ যাবা? কি কৰিবাগেনো বজাৰত গৈ? তুমিনো বজাৰত গৈ কি কৰিবাগে অ' বেটা? বজাৰ এয়া দেখিছেনে, সি এক্সাৰচাইজো কৰি দেখাই আছে আবেলি সময়ত। তাৰপিছতে সি অলপ দেৰি শুলে ধুনীয়াকৈ। তাৰপিছত শুই উঠাৰ পাছৰ পৰা আৰু বেজী লোৱা বিহু ওলাই গ'ল আৰু। এয়া মোৰ কোচতে উঠি আছে। সি খুব কান্দিলে প্ৰথমতে আচলতে, তাৰপিছত অলপ বাহিৰত নি মেলি ফুচুলাই দিলত অকণমান ঠাণ্ডা হৈছে আৰু কান্দোনটো। এয়া পাছদিনাখন ৰাতিপুৱা ভিডিঅ'। আচলতে ৰাতি ভিডিঅ' কৰা নহ'ল আৰু, তাৰো যিহেতু গা বহুতেই বেয়া হ'ল, ৰাতিটো তেনেকৈ গ'ল আৰু। এয়া আবেলি ঠিক দুপৰীয়া সময়ৰ ভিডিঅ' হয়। সি দেখিছেনে, বাওঁ ভৰিটো ভালদৰে লৰচৰ কৰিব পৰা নাই। খেলা বস্তুখিনি পাই, নতুন খেলা বস্তু আচলতে সেইখিনি পাই পেলাই অকণমান খেলিবলৈ চাইছে আৰু, কিন্তু ভৰিটো পেলাব পৰা নাই কাৰণে সি খুব অসুবিধা পাইছে। কোচত ল'লেও খুব কান্দিছে, ভৰিটোত আচলতে লাগি পেলাই দুখ পায় সি। সেয়া দেখিছেনে, সি যেনে তেনে আগলৈ যাব বিচাৰিছে, কিন্তু সি সেই প্ৰথম যেতিয়া চুঁচৰিবলৈ শিকিছিলে সেই দিনকেইটা যেন এতিয়াহে তাৰ আকৌ হৈছে, তেনেকুৱা নিচিনা হৈছে। সি যেন নতুনকৈ আকৌ চুঁচৰিবলৈহে শিকিব, সি তেনেকৈ চেষ্টা কৰিছে আৰু, কিন্তু পৰা নাই সি। নালাগে উঠিব নালাগে তুমি। কালি তোমাক ক'ত বেজী দি দিলে? কালি কোনখিনিত বেজী দিছিলে তোমাক? তাত বেজী দিলে? আৰু ক'ত দিলে? তাতো দিলে। আকৌ হাততো দিছিলে নহয় ইয়াত, হয় ন? নাৰ্ছ বাইদেউকেইজনী দুষ্ট ন? হয়নে? তোমাক বেজী দি দিলে? যেনে তেনে সন্ধিয়া সময়লৈ তাৰ বিষটোও কমিলে, ভাল হ'লগৈ আৰু।